খাম্পাৰ কথা, এইটো খাম্পাৰ কথা। আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছো একেলগে। খাম্পাৰ কথা এইটো। খাম্পাই বা কি চিন্তা কৰি গৈছে, মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই। একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। মই আছো স্যাৰ, যেহেতু কৈছে কিবা যোগাযোগ আছে, প্ৰমোদ বড়ো যোগাযোগ নেকি স্যাৰ তেওঁলোকে কাৰ লগত তেনেকে দলৰ মাজতে একো আনিব নোৱাৰে, একো আনিব নোৱাৰে, একো নহয়। খাম্পা হওক, চন্দন হওক বা কোনোবাই হওক, একো কৰিব নোৱাৰে। BTCত একো কৰিব নোৱাৰে। BTCত মই আছো, মই কাম কৰি যাম। আৰু ৰাইজ আছে, কাকো ভয় কৰা মানুহ নহয় মই। আৰু মই চিন্তাও কৰা নাই BTCত যে কিবা নষ্ট হব, মই ভাবাই নাই। খাম্পা কৈছে কিবা ক্ষতি হব নেকি, চবেই ভাবি আছে, কিন্তু ক্ষতি নহয়। আৰু খাম্পাটো মই কৈছো, প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল, হয় এইটো লৈ যা বুলি কৈছো মই, সেইটোৱে।